Subscribe my channel different topic video and never forget press the bell icon. নিপতিৰ প্ৰশ্ন পাছে শুনি মুনি হুকে কৃষ্ণ পদ পংকজ হৃদয়ত ধৰি বিলম্ব সিদ্ধান্ত তাংক সাধুবাদ কৰি ধন্য নৰপতি মতি উত্তম তোমাৰ উচিলা যিটো কথা সংসাৰতে মুখৰো সাধনৰিতো জগতৰে শীত লভিলা মুকুতি যিটো তাহাৰো বাঞ্চিত। কৃষ্ণ বাৰু কৃপালো বাপে সমস্ত। এতিয়া ৰজা পৰীক্ষিতে শুকদেৱক এটা প্ৰশ্ন কৰিছিলে। প্ৰথমতে ঋষিমুনিবিলাকক কৰিলে, তাৰপিছত ঋষিমুনিবিলাকে ভিন্ন ঋষি ভিন্ন মত উত্থাপন কৰিলে। আপোনালোকে জানে, মই চমুৱাই কৈছোঁ কথাটো। তাৰপিছতে যেনিবা শুকদেৱক এই প্ৰশ্নটো কৰিলে। এতিয়া শুকদেৱক যেতিয়া এই প্ৰশ্নটো কৰিলে, শুকদেৱে এতিয়া এটা কথা পৰীক্ষিতক ঘোষণা কৰি দিলে যে তুমি জীৱনমুক্ত হৈ গ'লা। আৰে এটা প্ৰশ্ন কৰিলে মানুহ জীৱনমুক্ত হ'ব পাৰে জানো? তাৰ ভাগৱতে কৈছে পাৰে, যদিহে সাৰ প্ৰশ্নটো কৰে। এই প্ৰশ্নটোৰ উদয় হৈছিলে প্ৰথম ব্ৰহ্মাৰ মনত। ব্ৰহ্মা যেতিয়া পদুম ফুলৰ চকৰিত বহি আছিলে, ভাবি আছিলে মোক কোনে সৃষ্টি কৰিলে, কি কৰিম, কলৈ যাম। এইটো হ'ল প্ৰধান প্ৰশ্ন। পৰীক্ষিতে এইটোৱে প্ৰশ্ন কৰিলে যে হে মহান ঋষি মুনিসকল, যে মোৰ দৰে যিসকল ম্ৰিয়মান লোক তেওঁলোকে কি কৰা উচিত। ম্ৰিয়মান মানে মৃত্যুমুখী লোক। আমিও সমস্ত মৃত্যুমুখী লোক, দিনে দিনে গৈ থকা নাই জানো মৰিবলৈ। গতিকে আমি মৰিবলৈ যোৱা মানুহবিলাকে কি কৰ্ম কৰা উচিত। আৰু এই প্ৰশ্নটো সোধাৰ লগে লগে জীৱনমুক্ত বুলি ঘোষণা কৰিলে। তাৰ অভিপ্ৰায় এইটোৱেই, তাৰমানে এই প্ৰশ্নৰ উত্তৰ মহা পণ্ডিতে দিব নোৱাৰে। প্ৰমাণ, যিজনে বেদৰ শাখাভেদ কৰিছিলে, পুৰাণসমূহ ৰচনা কৰিছিলে, সেইজন মহাপণ্ডিত ব্যাসদেৱেও ইয়াৰ প্ৰশ্নৰ উত্তৰ দিব পৰা নাছিল। ভাগৱত পোৱাৰ পিছতহে তেওঁ উত্তৰটো দিব পাৰিলে। গতিকে এই প্ৰশ্নৰ উত্তৰ বিচাৰি তেওঁ নিতান্তই সাধুৰ সংগলৈ যাবই লাগিব বা ভকতৰ সংগলৈ যাবই লাগিব। আৰু ভকতৰ সংগই হ'ল মুখ্য দুৱাৰ স্বৰূপ। দৈৱবশে যদি কোনো সাধুৰ সংগ পায়, নিশ্চয় জানা তাহাৰৰ স্বভাৱ দূৰ হয়। দৈৱবশে, আমি যে আজি সাধুৰ সংগ পাইছো, আমি দৈৱবশেহে পাইছো। আপুনি নাভাবিব মই নিজে আহিলো বুলি। এইটো কাৰ কাৰণে পালো? যে আমাৰ পূৰ্বজন্মৰ সঞ্চিত সৎকৰ্মৰ ফলতহে আমি আজি ভকতৰ সংগলৈ আহিব পাৰিছো। এইটো হ'ল দৈৱ। পূৰ্ব জন্মাৰ্জিত সদসৎ কৰ্ম বিপাকো দৈৱম। পূৰ্বজন্মৰ আৰ্জিত সৎ আৰু অসৎ কৰ্মৰ ফলে দৈৱ। দৈৱবশে সাধুৰ সংগলৈ আহিলে কি হয়? স্বভাৱ দূৰ হয়। স্বভাৱ মানে প্ৰকৃতি, প্ৰকৃতি মানে মায়া। এতিয়া আমি মায়াৰ কবলত পৰি দুখ যাতনা ভোগ কৰিবলগীয়া হৈছে। মায়াৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে সাধুৰ সংগৰ বাহিৰে অন্য উপায় নাই। আৰু বিশেষকৈ কলিযুগত ভকতকে ভগৱান বুলি কৈছে, যে ভকতে ঈশ্বৰ বা ভকতে ভাগৱত বুলি কৈছে। এতিয়া আপোনাক যদি কোনোবাই প্ৰশ্ন কৰে যে কলিযুগত কৃষ্ণ ক'ত আছে বা কলিযুগত কৃষ্ণ কোন, আপুনি একে অসাহে উত্তৰ দিব লাগিব যে কলিযুগত কৃষ্ণ হ'ল ভাগৱত। কাৰণ উদ্ধৱক কৈ থৈ গৈছে যে মই বাংময় মূৰ্তি হিচাপে ভাগৱততে থাকিম। বাংময় মূৰ্তি মানে শব্দময় মূৰ্তি। সত্য ত্ৰেতা দ্বাপৰ যুগলৈকে যে ভগৱন্তক
ৰূপটো দেখিছিলে, তাৰমানে বিপদত পৰিয়ে হওক অন্য কাৰণতে হওক অকণমান সময় চকুকেইটা মুদি ধ্যান কৰি দিয়াৰ লগে লগে সন্মুখত চতুৰ্ভুজ ৰূপে ভগৱন্ত আৱিৰ্ভাৱ হৈ বিপদমুক্ত কৰি দিয়ে বা বৰটো দি থৈ গুচি যায়। এতিয়া আপুনি কলিৰ ভকত, আপুনি বাৰু ঘণ্টাৰ পিছত ঘণ্টা চকু মুদি ঈশ্বৰক চিন্তা কৰি বহি থাককচোন, ভগৱন্ত চতুৰ্ভুজ ৰূপে আহিবনে? নাহে। কিয় নাহে? এতিয়া অৱতাৰটো বেলেগ। বাংময় মূৰ্তি মানে শব্দময় মূৰ্তি। এতিয়া আগতে চকুৱে দেখাৰ কাৰণে চকুৰ পথেদি হৃদয়ত চিন্তা কৰিছিলে। এতিয়া আমি ভগৱন্তৰ ৰূপটো দেখাই নাই। কোনোবাই এনেকুৱা এনেকুৱা বুলি ক'লে ৰূপটো মনলৈ আহিবনে? কেতিয়াও নাহে। কলি ভকতৰ বোলে কৰ্ণপথেদিহে ভগৱন্তৰ হৃদয়ত প্ৰৱেশ কৰে বুলি কৈছে। সেইকাৰণে প্ৰথমতে নাম, তাৰপিছতহে ৰূপ। মহাপুৰুষ মাধৱদেৱে ঘোষা লিখিছে কৰ্ণপথে ভকতৰ। আকৌ ৰত্নালী লিখিছে, শুনে কৃষ্ণ কথা যিটো কৰিয়া যতন, তাহাৰ হিয়াত প্ৰৱেশিয়া নাৰায়ণ। মহন্ত ৰহিতকাৰী দেৱ দামোদৰ, ও কামা দিবা সনাতাৰ হৰা নিৰন্তৰ। যিসকল লোকে যত্ন কৰি কৃষ্ণ কথা শুনে তেওঁলোকৰ কৰ্ণপথেদি শব্দ ব্ৰহ্মৰূপে প্ৰভু ভগৱন্ত হৃদয়ত প্ৰৱেশ কৰি কামনা বাসনাবিলাক হৰণ কৰে। কিন্তু এটা কথা ঠিক, আপুনি যদি ভাগৱতৰ কথাবিলাক এখন কাণেৰে শুনি যদি এখন কাণেৰে উলিয়াই দিয়ে ভগৱানৰ হৃদয়ত প্ৰৱেশ কৰিবনে? কেতিয়াও নকৰে। যিসকল মানুহে ভাগৱত শুনি ভাগৱতৰ কথাবিলাক ভাবে তেওঁলোককহে ক্ৰিয়া কৰিব, নাভাবিলে কিন্তু ক্ৰিয়া নকৰে। সেইকাৰণে ভাগৱতৰ ভাৱটোৱে আমাক ভাবিবলৈ কৈছে যে ভা দীপ্ত সুচিদানন্দ হয়। হেৰা অকল গোটেই জীৱনটো ভাগৱত শুনি ফুৰিলেই নহ'ব, সেই ভাগৱতৰ কথাবিলাক ভাবা। ভাবিলেহে কৃষ্ণ উদয় হ'ব। তাৰমানে সচ্চিত আনন্দ, কৃষ্ণ শব্দৰ অৰ্থ আনন্দ, হৃদয়লৈ আনন্দ আহিব। এতিয়া ধৰক মই বাস্তৱত এটা উদাহৰণ দি প্ৰমাণ দিব বিচাৰিছোঁ যে মই এটা শব্দ উচ্চাৰণ কৰি দিম, আপোনালোকে প্ৰথমতে কাণেৰে শব্দটো শুনিব। যেতিয়া শব্দটোৰ বিষয়ে মনেৰে ভাবি দিব, চাবচোন সকলোৰে জিভাৰ পানী ওলাই যাব। আইসকলক সোনকালে ওলাব জিভাৰ পানী। এতিয়া শব্দটো ধৰক টেঙা, মই টেঙা শব্দটো ক'লো, আপোনালোকে শুনিলে। এতিয়া বাৰু মনেৰে ভাবি দিয়কচোন টেঙাটো খাবলৈ কেনেকুৱা। নেমু টেঙা, তেতেলী টেঙা, জলফাই টেঙালৈ মনত পেলাই দিয়কচোন, জিভাখন খিৰখিৰাই যোৱা নাইনে? এটা শব্দ শুনি ভাবি দিয়াৰ লগে লগে যদি আমাৰ জিভাৰ পানী ওলাব পাৰে, তেনে ভাগৱতত বৰ্ণনা কৰা কৃষ্ণৰ লীলা চৰিত্ৰবিলাক সদায় শুনোতে ভাবোতে এদিন নহয় এদিন আমাৰ হৃদয়ত ক্ৰিয়া কৰিবই। গতিকে কলিযুগে ভকতেহে হৰি অৱতাৰ। এই ভাগৱত যি চৈতন্য কৰে, কোনে চৈতন্য কৰে বোলে? ভকতে চৈতন্য কৰে। সেইকাৰণে ভকতেই ভাগৱত। এই কথাটো আমি উপলব্ধি কৰিবই লাগিব যে ভকতেই ঈশ্বৰ। এই ভাৱনাটো যাৰ উপলব্ধি হৈ গ'ল, তেওঁ বেলেগকে ভাগৱত নুশুনিলেও গতি পাব, কাৰণ ভকতক ঈশ্বৰ বুদ্ধি কৰিলে। এতিয়া ভকতে ভাগৱতে কথাটো ক'বলৈ যাওঁতে বহুতে আমাক উল্টাই পুল্টাই প্ৰশ্ন কৰে যে ভকত ভাগৱত কেনেকে হ'ল? ভাগৱত হ'ল এখন ধৰ্ম গ্ৰন্থ, ভকত হ'ল মানুহ, মানুহটো আকৌ ভাগৱত কেনেকে হ'ল কিতাপখন? নহয়, তেতিয়া আমি যুক্তি দিওঁ যে ধৰক আপুনি শিৱসাগৰলৈ ওলাই গ'ল, এই ভিতৰুৱা গাঁও এখনলৈ যাবলগীয়া হ'ল, অটো বা ৰিক্সা এখনৰ প্ৰয়োজন হ'ল। তেতিয়া বাৰু আপুনি ৰিক্সা চলোৱা মানুহটোক কি বুলি মাতে? এই ৰিক্সা এফালা বুলি নামাতেনে? অটো চলোৱা মানুহটোক কি বুলি মাতে? এই অটো এফালা। মানুহটোৱে ৰিক্সাখন চলোৱাৰ কাৰণে যদি ৰিক্সা নামটো পাব পাৰে, অটোখন চলোৱাৰ কাৰণে যদি অটো নামটো পাব পাৰে, পৃথিৱীত বোলে ভকতে ভাগৱতখন চলাই ফুৰে, এতিয়া ভকতে ভাগৱত কিয় নহ'ব? তাৰপিছত চাব, এতিয়া ভকতক ঈশ্বৰ বুদ্ধি কৰিবলৈ ভাগৱতে কৈছে, হয় আমি কৰোঁ ঈশ্বৰ বুদ্ধি, কিন্তু আমাৰ সমাজত মানে অলপ বিশৃংখলতা দেখা যায়। কেনেকে ভকতক আপুনি কোনদিনা ঈশ্বৰ বুদ্ধি কৰে ভাবক। আজি সেৱকীয়ে নামষাৰ পাতিছে, সেৱাভাগ পাতিছে, আজি সেৱকীয়ে পৰি সেৱা কৰিছে, ভকতে ঈশ্বৰ নহয়নে বাৰু? ভকতে ঈশ্বৰ। যে আপোনাৰ গৃহত ৰাতি সেৱাভাগ পাতিছে, দূৰ দূৰণিৰ পৰা ভকতসকল আহিছে, সাধনী বাপ আহিছে, বৰদলৈ বাপ আহিছে, দেহিও ভকতে ঈশ্বৰ বুলি পৰি সেৱা কৰিছে। ৰাতিয়ে বয়সস্থ ভকতে আন্ধাৰে মুন্ধাৰে ধৰিবই নোৱাৰিলে, এই চোতালতে তামোল খাই পিকাই থৈ গুচি গ'ল। যিগৰাকী আহে আগদিনা ঈশ্বৰ বুলি সেৱা কৰে,
পিছদিনা চোতাল খাই থাকোঁতে তাৰ বিপৰীতটো নহয়নে বাৰু? এই ভকত বোলে চোতালে চোতালে টিকাই থৈ গ'ল, নহয়নে বাৰু? বোলে ভকতক যেতিয়া গালি পাৰিলে, আগদিনা সেৱা কৰি যিকণ পুণ্য পালে, ভকতক গালি পৰাৰ কাৰণে সেইকণ পুণ্য গ'লেই বোলে আজন্মৰ পুণ্য তেখনে হৰে বুলি কৈছে। কিয় হৰ নহয়? মহাপুৰুষ মাধৱদেৱে ঘোষা লিখিছে, অ হৰিৰ পৰম প্ৰিয়তম নাই হৰি ভকতত পৰে, হেন ভকতক যিজনে নিন্দয় হৰিকে সে নিন্দা কৰে। আকৌ চাব, সেইকাৰণে ভাগৱতত এটা সিদ্ধান্ত দিছে যে কলিৰ কবলত পৰি কলিৰ কিছুমান ভকত এনেকুৱা হ'ব, বোলে কেনেকুৱা হ'ব? প্ৰথমতে মানে সিটো ভকত বুলিয়া, অল্প চিত্ৰ দেখি পাছে ফুৰয় নিন্দিয়া। কিন্তু এইটো হলে নহব, কিন্তু দুখ গুণ বিচাৰ কৰিব নালাগে। আমাৰ কৰ্তব্য ভকতক ঈশ্বৰ ভাবি সেৱা কৰিবলৈ কৈছে, সেই ভাৱনাটো আমাৰ থাকিব লাগিব। তেওঁ যি কৈছে, বেয়া কাম কৰিলে তেওঁহে কৰ্মফল ভোগ কৰিব, আমি কেতিয়াও ভোগ নকৰো। তাৰপিছত আকৌ দ্বিতীয়তে চাব যে গীতা ভাগৱতৰ দৰ্শন, আমাৰ যি এখন হৰিনাম ধৰ্ম গুৰুজনাই প্ৰচাৰ কৰিলে, এই ধৰ্মৰ মূল হ'ল দাস্যভাৱ। দাস্য মানে সৰু হবলৈ কৈছে। এতিয়া আকৌ মাজে মাজে আমি সৰু হওঁ, মাজে মাজে ডাঙৰ হওঁ, আমাৰ বিপদ সেইটোৱে হয়। এতিয়া মহাপুৰুষ মাধৱদেৱে নামঘোষা ৰচনা কৰিলে, যিখন নামঘোষা বিশ্বৰ শ্ৰেষ্ঠ অন্যতম সাহিত্য গ্ৰন্থ ৰূপে স্বীকৃতি পাইছে। ইমান বিশ্ববিখ্যাত নামঘোষা ৰচনা কৰি শেহত নিজক কি বুলি ক'লে? যে জানিয়া ভজিও ভাই ভগৱন্ত পাৱে, এহু ৰস মাধৱ মূৰ্খমতি গাৱে, নিজকে মূৰ্খমতি বুলি ক'লে। আৰু শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ গুৰুজনাই যিমানবিলাক ৰচনা কৰিলে, একেবাৰে শেহত নিজকে কি বুলি কয়? কৃষ্ণৰ কিংকৰে কয়হে বোলা ৰাম ৰাম, নিজকে চাকৰ বুলি ক'লে। আৰু বাকীবিলাক পণ্ডিতে কি বুলি ক'লে? বোলে অনন্ত কণ্ডলী ভনে বোলা ৰাম ৰাম, শ্ৰীচন্দ্ৰ ভাৰতী ভনে বোলা ৰাম ৰাম, কহে অনিৰুদ্ধে ৰাখি বোলা ৰাম ৰাম। অকণ পাৰ্থক্যতা ওলোৱা নাই নে বাৰু? মহাপুৰুষ মাধৱদেৱে যিমানবিলাক অপৰাধ ভঞ্জনৰ ঘোষা লিখিলে, সমস্ত ঘোষাত মই আৰু মোৰ শব্দটো ব্যৱহাৰ কৰিছে। চাব, মোৰ অসম পাপী লোক নাহি কেই তিনি লোক, মই দুৰাচাৰ সেইবোলে তোমাৰ, নহয়নে বাৰু? আমি এতিয়া মই দুৰাচাৰটো ক'ত গাওঁ? বোলে ভকতৰ সংগত। আজি যিসকল ভকত আহিছে পৰি পৰি সেৱা কৰিছে, মই দুৰাচাৰ কেৱলে তোমাৰ, সেৱকীয়েও সেৱা ধৰিছে, মই দুৰাচাৰ কেৱলে তোমাৰ। আৰু ভকতৰ সংগৰ পৰা উঠি যোৱাৰ পিছত বাটতে কুকুৰটো শুই আছে, চাপ মাৰে, এই দুৰাচাৰ ক'ত শুই আছে? তাৰমানে তই দুৰাচাৰ। ভকতৰ সংগত মই দুৰাচাৰ, আকৌ ভকতৰ সংগৰ পৰা উঠি যোৱাৰ পিছত তই দুৰাচাৰ, কামত দিবনে বাৰু? আকৌ ভকতৰ সংগত গাওঁ, প্ৰভু মোৰ অসম পাপী লোকৰ নাহি কেই তিনি লোকৰ, মোৰ সমান পাপী লোক তিনি তলিকত নাই। ভকতৰ সংগৰ পৰা উঠি যোৱাৰ পিছত কাষৰ মানুহৰ লগত যেতিয়া তৰ্কাতৰ্কি কৰিব, তেতিয়া কি বুলি গাওঁ? তোৰ অসম পাপী লোক। তেনেকে হলে নহব, নহয়ছেনে? এই দাস্য ভক্তিটো সকলোতে থাকিব লাগিব। গতিকে ভকতৰ সংগলৈ আহিলে এই জ্ঞানটো উপলব্ধি কৰিব পাৰি, আৰু মনুষ্যৰ প্ৰকৃত কৰ্তব্য কি এই কথাটো জানিব পাৰিব। আৰু সেইকাৰণে এই দৰ্শনটো আগত ৰাখিয়ে শুকদেৱে পৰীক্ষিতক কৈছে, যিহেতু তুমি সংসাৰতে সাৰ প্ৰশ্নটো কৰিলা, তুমি জীৱন মুক্ত হৈ গলা। তাৰপিছত তাৰ আগত আমাৰ গুৰুজনাই একলম লিখি থৈ গৈছে যে এতিয়া কলিযুগ, কলিৰ কবলৰ পৰা মুক্ত পাবৰ কাৰণে এটাই মাত্ৰ উপায় আছে, যে শৰীৰত আছে কলি কৃতযত দুখ, গুচুক প্ৰথমে কৰা হৰি হৰি দুখ। যে কলি বোলা বস্তুটো বোলে আমাৰ সকলোৰে দেহতে আছে। দেহত থকা কলিক খেদিবলৈ হলে এটাই উপায় আছে, ঈশ্বৰৰ নাম লোৱা। যে কলিটো কেনেকে আছে আমাৰ দেহত? গুণময় ৰূপত আছে। আৰু সেইকাৰণে আমি এই বিষয়ে অকণমান আলোচনা কৰিছো, যে কলিৰ সম্পৰ্কে অকণমান আলোচনা কৰিছো, তেতিয়া কথাটো বুজিবলৈ সহজ হ'ব। যে কলি যুগৰ মানুহ হিচাপে আমি জানিব লাগিব কলিনো কি, কলিকনো কোনে জন্ম দিলে, আৰু কলি ক'ত ক'ত থাকে। এই সম্পৰ্কে দীপিকা চন্দ্ৰ নামৰ এভাগ গ্ৰন্থ আছে, তাত উল্লেখ কৰিছে, ব্ৰহ্মাৰ তনুৰ পৰা কলি উপজিলা, পৰম দাৰুণ দেশ বিৰিঞ্চি দেখিলা। ব্ৰহ্মাৰ গাৰ পৰাই বোলে কলিৰ জন্ম হৈছিলে।
কলিৰ মানে চেহেৰাটো কেনেকুৱা আছিলে, বিকৃত মানে কুৎসিত। যিটো চেহেৰা দেখি দেউতাক ব্ৰহ্মাও চক খাই গ'ল। এ ৰাম ৰাম কৃষ্ণ নাম উচ্চাৰিলা তিনিবাৰ, কিনো মহামূৰ্তি গোট দেখিলো ইহাৰ। ৰাম ৰাম কৃষ্ণ কৃষ্ণ, আজি মই কি মহামূৰ্তিটো দেখিলো, মনতে ভাবিছে ব্ৰহ্মাই। কেনেকুৱা দেখিলে, কৃষ্ণবৰ্ণ শৰীৰ অহা তত দণ্ড ধৰি, অ জানো পাৰি আছে সিটো কৃতাঞ্জলি কৰি। কলিৰ বেগটো সঁচাকৈ কৃষ্ণবৰ্ণ মানে ক'লা, আৰু জন্ম হওঁতে হাতত দণ্ডডাল লৈ আহিছো। জন্ম হৈ আঁঠু কাঢ়ি হাতযোৰ কৰি পিতাক ব্ৰহ্মাক তেওঁ প্ৰাৰ্থনা কৰিছে। কি বুলি, অ কোন কৰ্ম কৰো আবে কৰো ক আদেশ, দেওৰাজ পদাত পাওঁ পদেশ। হে পিতা, মই কি কৰ্ম কৰিব লাগে আদেশ কৰা, আৰু মোক ৰাজপদ লাগে। তেতিয়া ব্ৰহ্মাই ভাবিছে এইটো মই কি অদ্ভুত প্ৰাণী জন্ম দিলো। ইয়াৰ চেহেৰাটো দেখিবলৈ ভয় লগাই, ইয়াৰ মনটো আৰু বিভৎস, ইনো মোক জন্ম হৈয়ে মাটি বাৰী ভাগ বিচাৰিব লাগে নে। দেখি ব্ৰহ্মচাৰী মোৰে গুণিয়া চাহিলা, তাৰ ভাৱ জানি পাছে কলি নাম দিলা। ব্ৰহ্মাই চাৰিটা মূৰেৰে চিন্তা কৰি তেওঁৰ ভাৱমূৰ্তিটো বুজি পাই সেইদিনাই নামটো দি থলে কি, কলি। অ মলিনী নলিনী তাইক দুই ভাইজা দিলা, দুই হান্তৰ হন্তে চাৰি পুত্ৰ উপজিলা। মলিনী আৰু নলিনী নামৰ দুগৰাকী কন্যা বিয়া পাতি দিলে, আৰু দুইগৰাকীৰ পৰা দুটা দুটাকে চাৰিটা সন্তানৰ জন্ম হ'ল। কলিৰ পুতেক চাৰিটা। কলিৰ পুতেক ব্ৰহ্মাৰ নাতিনীয়েক। ব্ৰহ্মাই কি কৰিলে, নাতিনীয়েকৰ নাম লক্ষণবিলাক দেখি নিজে থলে। পুতেক চাৰিটাৰ নাম কি থলে, নাতিনীয়েক চাৰিটাৰ নাম অ কাম ক্ৰোধ লোভ মোহ চাৰি পুত্ৰ জাত, গৰ্ব অহংকাৰ দুই মন্ত্ৰী যে প্ৰখ্যাত। কাম ক্ৰোধ লোভ আৰু মোহ কলিৰ পিতেক, গৰ্ব আৰু অহংকাৰ হল কলিৰ মন্ত্ৰী। ইৰিষা অসূয়া মদমত স্বৰূপ, লহকৰ পাতি দিলা কলি দুৰ্মদ। চাৰিটা লহকৰ মানে সেনাৰ আলপৈচান ধৰোতা। এই পৰিয়ালটো অহাৰ পিছত ব্ৰহ্মাই কলিক আজ্ঞা কৰিছে যে হেৰ দুষ্ট চিতিয়া কলি, তই যে মোক মাটি বাৰী ভাগ বিচাৰিছিলি, ল এতিয়া মাটি বাৰী ভাগ। বিৰেঞ্চি বোলান্ত কলি শুন দুষ্ট চিত, দিলো স্থান ৰাজা হুইয়া থাক পৃথিৱীত। তোক মই পৃথিৱীখন দি দিলো, তাত তই ৰজা হবি। যেতিয়া কৃষ্ণ ভগৱন্তৰ লীলা সামৰি ধৰা ধাম এৰি বৈকুণ্ঠলৈ গুচি যাব, লগে লগে পৃথিৱীত তই ৰজা হবি। আৰু গোটেই পৃথিৱীখন দিছোহে দিছো, সকলোৰে ওপৰত কিন্তু তোৰ অধিকাৰ নাই। তোৰ অধিকাৰ ক'ত আছে, অ যত ধৰ্ম কৰ্ম মানে তন্ত্ৰ মন্ত্ৰ ছয়, সবাহাৰে অধিকাৰী হৈবিহি নিশ্চয়। য'ত বেদৰ বিহিত তপ জপ যাগ যজ্ঞ আদি সকাম কৰ্মবিলাক থাকিব, তাত কলি থাকে। আৰু সেইকাৰণে কলিৰ ভকতে সেইবিলাক কৰিব নালাগে। যাৰ কাৰণে গুৰুজনাই ভক্তিৰ প্ৰতিপদ ভকতসকলৰ কাৰণে একলম লিখি থৈ গৈছে। কি বুলি লিখিলে, অ বেদৰ বিহিত কৰ্ম কৰিবা ক, ভকতৰ যোগনুই, যদি মোহ হুয়া কৰে ধৰ্ম কৰ্ম, ভকতিত ভ্ৰষ্ট হুই। বেদৰ বিহিত কৰ্ম কৰাত ভকতৰ অধিকাৰ নাই। যদি বেদৰ পুষ্পিত বাণীত মোহিত হৈ সেই ধৰ্ম কৰ্মবিলাক কলিৰ ভকতে কৰিছা, সাৱধান, তাত কিন্তু কলি থাকে। কলিয়ে পালে কি হব, ভক্তিত ভ্ৰষ্ট হবা। তাৰপিছত কলি ক'ত থাকে, বিভিন্ন তন্ত্ৰে মন্ত্ৰে বিভিন্ন দেৱ দেৱতাক য'ত পূজা কৰাৰ ব্যৱস্থা আছে তাত কলি থাকে। আৰু সেইকাৰণে ভকতৰ কাৰণে কলম লিখি থৈ গল, অন্য দেৱী দেৱ নকৰিবা সেৱ, গৃহু নপহিবা তাৰ, মূৰ্তি কোন চাইবা প্ৰসাদো নখাইবা, ও ভক্তি হৈব ব্যভিচাৰ। সেইবিলাকলৈ নাযাবা, কিয়নো তাত কলি থাকে, ভক্তিত ব্যভিচাৰ হব। গতিকে আমাক বহুতে প্ৰশ্ন কৰে, উপায় নাই, নিজৰ ককাই ভাই নেখাওঁ আৰু এনেই প্ৰেজেণ্টটোকে দি থৈ আহোঁগৈ। তই যাব পাৰা, আমাৰ আপত্তি নাই, কিন্তু সাৱধান, তাত কলি থাকে। গুৰুজনাই কিন্তু সেইবিলাক তাৰ চাৰিসীমাৰ ভিতৰত প্ৰৱেশ কৰিবলৈ হাগিছে। এতিয়া কলি লাগি আহিলে, আপোনাৰ গাত কলি লগাৰ লগে লগে সমাজত লাগি গ'ল কলি। কেনেকে আহি গ'ল, বিতৰ্কৰ দুফাল হৈ গ'ল প্ৰাথমিক।
এজনৰ কাৰণে প্ৰাথমিকখন দুফাল হোৱা নাই নে বাৰু? প্ৰমাণ এইবিলাক কলি থাকে। আকৌ এটা সতৰ্কবাণী কৰিছে, সাৱধান, এটা স্থানত কিন্তু ভুলতো কি মানে প্ৰৱেশ নকৰিবি, নিজে মৰিবি। বোলে কোনটো স্থানত? হৰি নাম কীৰ্তনত নাহিকে বিঘিনি আতদ্ৰোহ আচৰিলে মৰিবি আপুনি। হৰিনাম কীৰ্তনত কিন্তু বিঘিনি নাই। হৰিনাম কীৰ্তনত যদি তই প্ৰৱেশ কৰিবলৈ যত্ন কৰ, মোৰ গাত হ'লে দুখ নাই, তই নিজেই মৰিবি, হয়নে? সেইকাৰণে আমাৰ কৰ্তব্য, আইসকলৰ কৰ্তব্য, প্ৰথমতে ঘৰখনৰ পৰা কলিক খেদিব লাগিব। শ্ৰৱণ কীৰ্তনৰ জৰিয়তে কৃষ্ণ নকৰে, তৈত্যাসী দুষ্ট কলি বিঘিনি আচৰে। য'ত ঈশ্বৰৰ নাম নাই তাতহে কলিয়ে বিঘিনি আচৰণ কৰে। আৰু দ্বিতীয়তে আমি বাপসকলে যত্ন কৰিব লাগিব কলি থকা স্থানত যাতে প্ৰৱেশ নকৰোঁ। ৰজা পৰীক্ষিতে কলিক কাটি পেলাবলৈ বিচাৰিছিলে, কিন্তু নেকাটিলে। কিয়নো কলিৰ বোলে এটা মহৎ গুণ আছে। কলিৰ মহৎ গুণ কি? দুখৰ সাগৰ কলি তাকো পৰীক্ষিত ৰাজা গুণ দেখি কৰিলা ৰক্ষণ অন্তৰ্জাতি মহাপাপী তৰয় কলিত সুখে মুখে কৰি হৰিৰ কীৰ্তন। অন্তৰ্জাতিয়ে হওক, অস্পৃশ্যই হওক, মহাপাপীয়ে হওক, কলিত যদি কোনোবাই ঈশ্বৰৰ নাম লয় সুখে সংসাৰ তৰিব পাৰে। সেইকাৰণে প্ৰাণে নেমাৰি ৰাজ্যৰ পৰা বাহিৰ কৰি দিলে। কলি আকৌ উভতি ধৰিলে ৰজাক, হে ৰাজন, গোটেই পৃথিৱীখনেই তোমাৰ ৰাজ্য, মই এতিয়া পৃথিৱীৰ কলৈ যাম? পৰীক্ষিতে ভাবিলে হয় কথাটো। তাত পৃথিৱীৰ ভিতৰতে স্থান দি দিলে। ক'ত দিলে? নিপতি বুলন্ত কলি তোক দিলো স্থান জৈত খেলে যোৱা পাখা কৰে মদ্যপান। কলি ক'ত থাকে? বোলে যোৱা খেলত কলি থাকে। সেইকাৰণে আমাৰ ভকতৰ যোৱা খেল নিষেধ। আইসকলৰ কাৰোবাৰ ঘৰত যদি তেনেকে চেঙেলীয়া লোৱা বহিছে বিহুৱে সংক্ৰান্তিয়ে, নিদিব বহিবলৈ, কলি সোমাই যাব। এনে বাপসকলে দুজনমান গোট খাই এই বিহু বুলি 29 এজাপ চাইছে, এইটো বেলেগ কথা। আমাৰ প্ৰায় বাপসকলে চায়ে নহয়, এদিনহে চাব, কিন্তু চালেও। তাৰপিছত আপোনাৰ কলি ক'ত থাকে? বোলে মদত কলি থাকে। বোলে প্ৰমাণ, মদ খোৱা মানুহজনক যদি আপুনি প্ৰশ্ন কৰে, হেৰা মদটো কেলে খাবলৈ লৈছা? হে বৰ বেয়া বস্তু। সি তেতিয়া কি কৰিলে? নহয়, মই মদ বুলি নাখাওঁ নহয়, তই ৰাতি খাই বৈ উঠি ঔষধৰ নিচিনাকে অকমান খাওঁ, এই এপেক নে কি বুলি কয়, ৰাতি খাই বৈ এপেক খাই শুই থাকো। যদি গোটেই জীৱনটো যদি এপেককে খাই কটাব পাৰে, তেতিয়া আমাৰ ভকতৰ কাৰণেও খোলা আছে, কাৰণ ঔষধি গুণ আছে। কিন্তু এটাৰ কাৰণে খাব নোৱাৰে, তাত কলি থাকে। কলিয়ে সুৰুঙাটো লৈ থাকে। মদৰ বটল হাতত লোৱাৰ লগে লগে কলি লম্ভি গ'ল। কলিয়ে লম্ভি যোৱাৰ লগে লগে কি কৰিব? নিতৌ পৰিমাণটো বঢ়াই বঢ়াই নি থাকিব। যিজন আপোনাৰ বন্ধুৱে শপত খাই কৈছিলে কাণত ধৰি যে এপেকৰ ওপৰত মই নাখাওঁ, 6 মাহমানৰ পিছত দেখিলে আপোনাৰ বন্ধু দেখোন সেইদিনা ঠেং পাক খাই আহিছে, জানো কলি লাগি গ'ল আৰু। সেইকাৰণে ইংৰাজীত মদ খোৱাটো কি বুলি কয়? ড্ৰিংক, DRINK, ড্ৰিংক। প্ৰথম হেনো যেতিয়া এগিলাচটো খাব, তেতিয়া ডিটোৱে কৈছে ড্ৰিংক, মানে মনটো হেনো সপোন সপোন লাগি আৰু খাওঁ খাওঁ লাগে। যদি আৰু এগিলাচ খাই দিয়ে আৰটোৱে কৈছে একদম ৰোমান্টিক, ৰোমাঞ্চ হৈ যায় গা। সেইটো সময় বোলে বিহু কলি এটা মুখত আহেই। সেই কেতিয়াবা ৰাতি শুই থাকোঁতে মন কৰিবচোন, বাটেদি যে চিঞৰি চিঞৰি বিহু নাম গাই যায় ডেকা ল'ৰাই, জানক আৰু সেইজনে আৰলৈকে খালে সেইদিনা। যদি আৰু এগিলাচ খাই দিয়ে আইটোৱে কৈছে ইণ্টেলিজেণ্ট মানে ইণ্ডিপেণ্ডেণ্ট, তাৰমানে তেওঁ গোটেই পৃথিৱীৰ কথা তেওঁহে যায়, এই ৰচোন মোক ক'বলৈ দে। মিছা নফটালৈকে লেকচাৰ নেৰে আৰু তেওঁ। যদি আৰু এগিলাচ খাই দিয়ে এনটোৱে কৈছে নটৰিয়াছ, মানে একেবাৰে পশুসুলভ হৈ যায়, বমি চমি কৰি পৰি থাকে, ৰাস্তা কাষত দেখে নহয় কেতিয়াবা গাড়ীয়েদি যাওঁতে, ক'বই নোৱাৰে। এবাৰ তেনেকে এজন এনলৈকে খালে। ধলাম কলংকে আহি আছে, ভাবিছে আৰু যেনে তেনে ঘৰৰ চোতাল পালে বাচি গ'লো। ধলাম কলংকে আহি চাইকেল টাইকেল আনিব নোৱাৰিলে, নঙলাকেইডাল খুলি যেনে তেনে চোতাল পাইছিলেহে, আৰু ভিতৰ সোমাব নোৱাৰিলে। ঘৰৰ মানুহে গমেই নাপালে, চোতালতে শুই থাকিলে সেইদিনা। তাৰ যেতিয়াই শুই দিলে মুখেদি বমি আহি গ'ল, হলক হলক বমি কৰিলে, চোতাল উঠি গ'ল। পোহনীয়া কুকুৰ এটা আছিলে, হেনো বমি গুণ পাই শুঙি শুঙি আহি আহি বমি খোপা খাই পেলালে। তেতিয়া মদৰ বমি খাই দিলে, কুকুৰৰো নিচা লাগিলে, মালিকৰ লগতে বোলে ৰাতিটো শুই থাকিলে। তাৰপিছত আপোনাৰ কিবা স্বৰূপত এই
সেই ৰাতি নিচাটো ফাটে নহয়, বাগৰ মাৰি দিওঁতে হাতটো হেনো কুকুৰটো নেগুডালতে লাগিলে। সি হেনো নেগুডালকে মোহাৰি মোহাৰি কৈ আছে, সেই আগতে চুলি মেলি খোৱা, আজি দেখোন বেনি গুঠি খোলা। তাৰমানে এই যে পলিয়া পালে জীৱ শ্ৰেষ্ঠ মনুষ্যক ইমান নিকৃষ্ট কৰি দিব পাৰে, সাৱধান। তাৰপিছত যদি আৰু এইগিলাক চাই দিয়ে, কেইটোৱে কৈছে কিং মানে ৰজা হৈ গ'লে, কাৰো কথা নামানে। গতিকে আমাৰ ভকতৰ সেইবিলাক স্থানত প্ৰৱেশ বা অকণ বাহক বহুতেই হ'ব বাৰু, ভাল লাগিছে কৃষ্ণ। নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে, নিতে বলি বিষ পঞ্চ যজ্ঞ কয়াচৰে, তাহাৰ চুতব্য কথা আছে অসংখ্যাত, হৰি বিমুখৰ ব্যথে আয়ু পাত। জলজৰ কাৰণে অকণমান ব্যৱস্থা হৈছিলে, গতিকে লৈ সমূহ ভকত বৈষ্ণৱক সেৱা কৰা হৈছে। কৃষ্ণ কৃষ্ণ হৰি কৃষ্ণ কেনেকে কি কৰে এতিয়া নহয়, কি ক'ব মোৰ প্ৰাথমিক কম কমকৈ হৈ যাওক বাৰু। নহয়, কি কম কমকৈ একদম ইয়াত এদিন মধুময় ৰস ওলাইছে, গতিকে ৰস বৰ্ণপথে সোমাই যাওঁতে এনেও আমাৰ উগা আহি থাকিব। দিন ভৈলে ধন কুটুম্বৰ চিন্তা কৰ, নিদ্ৰাস্তি আলাপনে ৰাতি আয়ু হৰ, নিচা বিষয়ক মাত্ৰ কৰ অভিলাষ, সিহেতু নেদেখ নৰে আপোন বিনাশ। ইয়াত মানে এটা কথা ক'লে, ইয়াৰ আগৰ পদত নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে, নিতে বলি বিশ্ব পাঞ্চ যজ্ঞ কৰাচৰে। তাৰমানে যাৰ জ্ঞান নাই তেওঁলোকে বোলে জাতি ধৰ্ম পালন কৰে। কি জাতি ধৰ্ম? নিতে নিতে বলি বিশ্বকে আদি কৰি 5টা যজ্ঞ আচৰণ কৰে। তাহাৰো শ্ৰোতব্য কথা আছে অসংখ্যাত, হৰি বিমুখৰ হৈ ব্যৰ্থে আয়ু পাত। তেওঁলোকৰ বোলে শুনিবলগীয়া কথা অসংখ্য আছে, আৰু তেওঁলোক ঈশ্বৰৰ বিমুখী, তেওঁলোকৰ আয়ুসটো এনেই যায়। তাৰমানে এইটো আমাক এইটো বুজাইছে, কি জ্ঞানৰ কথা কৈছে চাব। জীৱ যেতিয়া তৰুতীৰ্ণ শিলৰ পৰা উত্তৰণ হৈ আহি 84 লক্ষ যোনি অতিক্ৰম কৰি মনুষ্য পাত্ৰটো পায়, তেতিয়া বোলে ধাৰ লাগি যায়। কেইটা বোলে? 5টা। কি পিতৃ ভূতপতি দেৱ ঋষি সুহৃদৰ, উপজিলে তাসম্বাৰৰ ঋণী হৈ নৰ। পিতৃঋণ, ভূতঋণ, দেৱঋণ, ঋষিঋণ আৰু সুহৃদৰ ঋণ। আৰু ভাগৱত শাস্ত্ৰ নোপোৱাৰ আগত কৰ্মমাৰ্গীয় পদ্ধতিৰে ব্যাসদেৱে যেতিয়া জাতি ধৰ্ম প্ৰচাৰ কৰিছিলে পৃথিৱীত, তেতিয়া এই 5টা ঋণৰ পৰা মুক্ত পোৱাৰ উপায়টো দিছিলে। একদম কঠিন উপায় এটা দিছিলে। কি? ভূমে দেৱ ঋণ খোজে তৰ্পণে ঋষিৰ, বলিদানে ভূত শ্ৰাদ্ধ আদিয়ে পিতৃৰ। দেৱ ঋণৰ পৰা মুক্ত হ'বলৈ হ'লে যজ্ঞ কৰিব লাগিব, হোম যজ্ঞ। ঋষি ঋণৰ পৰা মুক্ত হ'বলৈ হ'লে তৰ্পণ কৰিব লাগিব, আৰু ভূত ঋণৰ পৰা মুক্ত হ'বলৈ হ'লে বলিদান দিব লাগিব, আৰু পিতৃ ঋণৰ পৰা মুক্ত হ'বলৈ হ'লে শ্ৰাদ্ধ পিণ্ড দিব লাগিব, আৰু সমভাৱে সুহৃদ সবাৰ খোজে ঋণ, আৰু সুহৃদ ঋণৰ পৰা মুক্ত পাবলৈ হ'লে সমভাৱ আনিব লাগিব, 4 মুঠি জীৱৰ লগত। যেতিয়া ভাগৱত শাস্ত্ৰ পাই গ'ল, কলিৰ যুগৰ ধৰ্ম ঈশ্বৰৰ নাম পালে, এতিয়া আমাৰ কলিৰ ভকতৰ কাৰণে একেবাৰে সহজ সৰল উপায়টো দি দিয়ে। হেৰৌ কলিৰ মলমতী মনুষ্য, তহঁতে নিতৌ 5টা যজ্ঞটো বাদেই এটা যজ্ঞই কৰিব নোৱাৰো তহঁতে। গতিকে কলিৰ মলমতী মনুষ্যৰ কাৰণে কি বিধান দিলে? কায় বাক্য মনে কৰি নিশ্চয় যিজন
মুকুন্দৰ চৰণত পখিল শৰণ তাৰৰ ঋণৰ খোজা খবে গৈল নিৰন্তৰে নকৰিও ঋণী আৰু নহিষিতো নৰে। কাই বাক্য মানে এক কৃষ্ণৰ চৰণত যিসকলে শৰণ ললে তেওঁলোক বোলে পাছোতা ঋণৰ পৰা মুক্ত। এই কথাটোৰ জ্ঞান যাৰ নাই তেওঁলোকেহে ইটো ধৰ্ম কৰ্ম কৰে। মানে ভক্তি কৰিলে 5টা ঋণৰ পৰা মুক্ত হয়। এতিয়া অন্য ঋণৰ কথা বাদেই দিয়ক, মানুহ বোলে পিতৃ ঋণৰ পৰা সহজে মুক্তি নাপায়। কিয় মুক্তি নাপায়? যিটো পিতৃ মাতৃ দেহ সৃজিলন্ত পুখিলন্ত দিন সতেক বছৰে সিটো পিতৃ মাতৃ পুজিতে নপাৰে ঋণ। যি পিতৃ মাতৃ আমাক দেহটো সৃষ্টি কৰিলে, একেবাৰে মাতৃগৰাকীয়েতো গৰ্ভস্থ অৱস্থাৰ পৰাই আমাক মানে কি কৰিলে তুলি তালি ডাঙৰ দীঘল কৰিলে। চাওকচোন কিমান টকা খৰচ কৰিলে, বিষ্ঠা মূত্ৰ ধুৱাইছে। 100 বছৰ একেৰাহে পিণ্ড দিলেও বোলে পিতৃ ঋণৰ পৰা মুক্ত হ'ব নোৱাৰে। কিন্তু ভাগৱতে কৈছে পাৰে 2 দণ্ডতে বোলে পিতৃ ঋণৰ পৰা মুক্ত হ'ব পাৰিব, যদি তেওঁ কৃষ্ণৰ শৰণ লয়। সেইকাৰণে আমি জীৱন্ত অৱস্থাত পিণ্ড দিব লাগিব, আৰু জীৱন্ত অৱস্থাত আমি শ্ৰাদ্ধ পাতিব লাগিব। মৰাৰ পিছত শ্ৰাদ্ধ পিণ্ড পাতি লাভ নাই। আপোনাৰ অৰ্জুনক কৃষ্ণই কৈছে, হে ৰাসসী কৰ্ম ফলে পিতৃ মাতৃ স্বৰ্গে নৰকে যাই পিণ্ড ভুঞ্জি বাক লাগি কেহু নথাকৈ। কৰ্মফলে পিতৃ মাতৃ সৎ কৰ্মৰ ফলত স্বৰ্গলৈ যাব, অসৎ কৰ্মৰ ফলত নৰকলৈ আহিব। আকৌ পিণ্ড খাবলৈ কোনো নাহে, কিবা খাবলৈ হ'লে দেহটো পাবই লাগিব। সেইকাৰণে তুমি জীৱন্ত অৱস্থাতে পিণ্ডটো দি লোৱা, জীৱন্ত অৱস্থাতে খুৱাই লোৱা যিমান পাৰা। পিণ্ড মানে দেহ, সপিণ্ড মানে একে দেহ, হয়নে? গতিকে পিণ্ডটো বেদান্ত দৰ্শনে এজোপা কলগছৰ লগত তুলনা কৰি কৈছে যে কলগছৰ মুহা একেটা মুহা হোৱাৰ কাৰণে গা গছজোপা কেন্দ্ৰ কৰি একেটা মুহাতে পুলিবোৰ গজি আহে। গা গছজোপা যিমান ডাঙৰ হ'ব পুলিটো সমানে সমানে বাঢ়ি আহে। আমাৰ কয় নহয় বাপেকত গৈ বোলে পুতেক ওখ হ'ল, নহয়নে বাৰু? সেই কলগছৰ তেনেকুৱা হয়। যেতিয়া কল থোকা লাগি বুঢ়া হৈ হালি গুচি যায়, সি মাটিৰ পৰা খাদ্য আহৰণ কৰিব নোৱাৰা হয়। তেতিয়া কি কৰে, মুহা একেটা হোৱাৰ কাৰণে পুলিবিলাকে মাটিৰ পৰা খাদ্য আহৰণ কৰে, তাকে খাই গা গছজোপাই জীয়াই থাকে। এইটোৱে বোলে পিণ্ড। অৰ্থাৎ যি পিতৃ মাতৃ আমাক তুলি তালি ডাঙৰ দীঘল কৰিলে, সেই পিতৃ মাতৃয়ে যেতিয়া কৰ্ম কৰিব নোৱাৰা হ'ব, উপাৰ্জন কৰিব নোৱাৰা হ'ব, তেতিয়া পুত্ৰই পিণ্ড দিব লাগিব। তাৰমানে পুত্ৰৰ উপাৰ্জনৰ কিছু অংশ পিতৃ মাতৃৰ পোহৰ পালনত সেৱা শুশ্ৰূষাত খৰচ কৰিব লাগিব। এইটোৱে হ'ল বিজ্ঞানসন্মত পিণ্ড। আকৌ শ্ৰাদ্ধটো নামেৰে পুজিলে শ্ৰদ্ধা বাঢ়ে ইহাকে বুলিয় শ্ৰাদ্ধ শাস্ত্ৰৰ বচনে। যেতিয়া নাম ল'ব, নাম ল'লে কি হয়, ভকতৰ সংগত নামে আমাক ক্ৰিয়া কৰি অন্তৰখন পবিত্ৰ কৰে। যি ভকতৰ সংগত নাম লৈ অন্তৰ পবিত্ৰ কৰি ৰাখিছে, তেওঁলোকে কেতিয়াও পিতৃ মাতৃক অশ্ৰদ্ধা অনাদৰ নকৰে, শ্ৰদ্ধা কৰিবই। সেইকাৰণে শ্ৰদ্ধাই হ'ল শ্ৰাদ্ধ, গম পাইছেনে? শ্ৰদ্ধাই শ্ৰাদ্ধ। সেইকাৰণে এইটো কাৰ হয়, যি কৃষ্ণত শৰণ লৈ ভকতৰ সংগত শ্ৰৱণ কীৰ্তন কৰে, তেওঁলোকৰ এইটো হয়। সেইকাৰণে আমাৰ ল'ৰা ছোৱালীকেইটাকো ভকত কৰি দিবলৈ কৈছে, গম পাইছেনে? তেতিয়া আপোনাৰ সন্তানে আপোনাক মৃত্যুৰ সময়ত শ্ৰাদ্ধ পিণ্ড দিবই। আপোনাৰ কথা ভাগতে আমি এভাগ যোগ দিব খুজিছোঁ। কৃষ্ণ কৃষ্ণ চতুৰ্থ স্কন্ধত আছে। হয় হয়। এই পিণ্ড কথাটো যে ক'লে, হয়, মৃত্যু হ'লে ইটো দিব যায় থানে থানে, হয়, তাক পিণ্ড দিওঁ খাই কোন লয়। হয়। পিণ্ড মৃত্যু হ'লে পিণ্ড দিব লাগে বাপৰ, মোৰ পিণ্ড দান হয় ভজিলে ঈশ্বৰ। তেতিয়াহ'লে সেই গৰ্ভতেই যদি ঈশ্বৰমুখী কৰিব পৰা যায়, সেইটো দেৱাই ঔষধ লাগে। আমাৰ পিতৃ মাতৃৰ ওপৰত আছে, নহয় জানো? আকৌ তাৰ পিছৰ পদটো মই গাই দিছো যে কাৰো শ্ৰাদ্ধ কোনে কৰে কোনে পিণ্ড খায়, কেৱলে নিজৰ মাথো জীৱিকা পায়। এইটো বোলে জীৱিকা হয় নহয় বাৰু? আমি এতিয়া পিছলৈ আহিলো।
ইয়াত কৈছে এটা ডাঙৰ প্ৰশ্নৰ উত্তৰ দিলে আজি আমাক যে এইটো আমি যে আমাৰ মৃত্যুটো নেদেখোঁ। পৃথিৱীত আটাইতকৈ আচৰিত কথা এটাই, ৰজা যুধিষ্ঠিৰক সুধিছিলে বকৰূপী ধৰ্মই, এই ধৰ্মৰাজ কোৱাচোন বাৰু পৃথিৱীত আটাইতকৈ আচৰিত কথাটো কি? তেতিয়া যুধিষ্ঠিৰে ক'লে যে পৃথিৱীত আটাইতকৈ আচৰিত কথাটো হ'ল জীৱশ্ৰেষ্ঠ মনুষ্যই জন্মৰ মুহূৰ্তৰ পৰা মৃত্যুলৈকে দৌৰি থাকে, কিন্তু মই যে মৰিবলৈ গৈছোঁ সেইটো আমাৰ উপলব্ধি নহয়নে বাৰু? আমি ভাবোঁনে বাৰু আমি যে মৰিম? এনেই জানো কিন্তু সকলো মৰিম, কিন্তু জনা আৰু উপলব্ধি কৰাৰ মাজত পাৰ্থক্য আছে। যিজনৰ উপলব্ধি হৈ গ'ল তেওঁ কিন্তু আনক বেয়াকৈ গালি পাৰিব নোৱাৰে, কোনোবাই তেওঁক মাৰিলেও প্ৰতিকাৰ কৰিব নোৱাৰে, কিয়নো তেওঁ জানি গ'ল যাক গালি পাৰিছোঁ সেইটোও মৰিব, যিটোৱে গালি পাৰিছে সেইটোও মৰিব। গতিকে গালি পাৰি মাৰপিট কৰি কি লাভ আছে মাজত ধৰি? এতিয়া আমি কিয় নেদেখোঁ তাৰ সিদ্ধান্ত দিছে যে আমি এনেকুৱা এটা কৰ্মচকৰিত ঘূৰি আছোঁ আৰু ওলাবলৈ সময় নাই। এতিয়া মই যদি আই এগৰাকীক যদি আজি প্ৰশ্ন কৰোঁ যে আই এগৰাকী আপুনি কালি ৰাতিপুৱা শুই উঠাৰ পৰা ধৰি ৰাতি শোৱালৈকে কি কি কাম কৰিলে? আমাৰ গাঁৱলীয়া আই কি বুলি ক'ব যে ৰাতিপুৱা শুই উঠি বাঢ়নীটা হাতত ল'লোঁ, নহয়নে বাৰু? বাঢ়ি বন কৰিলোঁ, গা পা ধুলোঁ, ভাত পানী বনালোঁ, ল'ৰা ছোৱালীক খুৱাই বোৱাই স্কুললৈ পঠিয়ালোঁ, এখেতকো পঠিয়ালোঁ, আবেলি ল'ৰা ছোৱালীকেইটা ঘূৰি আহিলে আকৌ বনাই মেলি খোৱালোঁ, তাৰ মাজতে কাপোৰকেইটা ধুই ল'লোঁ, আকৌ গধূলিলৈ আয়োজন কৰিব হ'লেই, ৰাতি খাই বৈ শুই থাকিলোঁ। বোলে আজি কি কি কৰিলে? তেতিয়া কালি কৰা সোপাই নহয়নে বাৰু? আজি কাইলৈ কি কৰিবা? আজি কৰা সোপা তাৰমানে একেখিনি কামেই। দিনৰ ভৰিলে ধনা কুটুম বৰ চিন্তা কৰে, নিদ্ৰাস্তি আলাপনে ৰাতি এৰি ভৰে। ৰাতিপুৱাৰ মাত্ৰ আমাৰ ধন আৰু পৰিয়ালৰ চিন্তা, অন্য চিন্তা কৰিবলৈ সময় নাই। আকৌ ৰাতি হ'লে শুই থাকোঁতে আধা বয়ে গুচি যায়, কি এলা মানে বিষয় এলা, ল'ৰা ছোৱালীৰ লগত ককাই ভাইৰ লগতনো ক'ত ঈশ্বৰৰ কথাটো পাতে, ধন পইচা পাতি পঢ়া শুনা এইবিলাক কথা পাতি শুই থাকিলোঁ, পিছদিনা আকৌ একেটাই গ'ল। গতিকে যিবিলাক আশা অভিলাষ বুকুত বান্ধি আমি সংসাৰত বিচৰণ কৰিছোঁ, আশাবিলাক হ'ল অপূৰণীয়, বিষয়বিলাক হ'ল অতৃপ্ত। অপূৰণীয় বিষয়ক আশা কৰাৰ কাৰণেই আমি যে মৰিবলৈ গৈ আছোঁ এই কথাটো আমি উপলব্ধি কৰিব নোৱাৰোঁ। মিছা বিষয়ক মাত্ৰ কৰে অভিলাষ, সিহেতু নেদেখে নৰে আপোনাৰ বিনাশ। এতিয়া আমাৰ সেইকাৰণে গীতাত কৈছে হেৰা সখী, মনুষ্যৰ জীৱনটো হ'ল এটা সপোন। গতিকে সপোনত যদি আপোনাৰ ভোকো লাগে, যিমান পেট ভৰাই খালেও পেট ভৰিবনে বাৰু? নভৰে। যেন স্বপ্নে পেটৰ ভৰি লাৰু খাই নৰ, ক্ষুধাও গুচিল মুখে স্বাদ মনোহৰ। সেই ৰাতি মানুহজনে বিচনাত শুই আছে, শুই থাকোঁতে সপোন দেখিলে, সেই ৰাতিপুৱাই হেনো শিৱসাগৰ টাউনলৈ গ'ল বিহু বজাৰ কৰিবলৈ, একো নোখোৱাকৈ গ'ল। দিনটো বজাৰ কৰি থাকোঁতে থাকোঁতে 1টা বাজিলে, ভোকত থাকিব পৰা নাই। সপোনতে হোটেল এখনত সোমাই লৈ দামী দামী মিঠাই কেইটামান খাই ল'লে। সপোনতে হেনো তেওঁ কি হয়, পেটটো ভৰি আছে, মুখখনো মিঠাই মিঠাই লাগি আছে। ক'ত যদি তেনেকুৱা এটা সাৰ পাই যায়, জাগি দেখে ক্ষুধাই আছে মুখে লাৰু নাই, মুখ বিনে আন সুখ দুখ সেহি প্ৰায়। সাৰ পোৱাৰ পিছত দেখিলে পেটতো ভোক আছে, মুখতো সোৱাদটো নাই। গতিকে মুখ্য সুখৰ বাহিৰে বিষয় সুখবিলাক খন্তেকীয়া। তাৰপিছত ভাগৱতে কৈছে সপোনত যিমান ধন পইচা পাতি ঘটিলেও লগত বোলে এক ৰুটিও লৈ যাব নোৱাৰা। আইগৰাকী বাকচত সোণৰ গহনা ফাঁ খাই আছে, আজিকালি জোৰোণত দিয়াবিলাক নিপিন্ধে, বাকচতে যায়, নহয়নে বাৰু? কিয়? সোণত বোলে কলি থাকে, কোনোবাই চুৰ ডকাইত কৰিব পাৰে। আপোনাৰ বাকচত থকা সোপা বাদেই আপোনাক যিদিনা বাহিৰলৈ উলিয়াব, সামান্য ৰিং এপাতো লৈ যাবলৈ দিবনে বাৰু? তাকো কাঁহী আজুৰি থৈ দিব। অ' পুত্ৰ দ্বাৰা গৃহবাস নিচায়া তই অভিলাষ, সবে সপোনৰ নিধি প্ৰায়। যত সাঞ্চা ধন ধান যাইবে যেতি ক্ষণে প্ৰাণ, সংগে এক ৰতিও নাযায়। এক ৰতিও লৈ যাব নোৱাৰা, এইবোৰতো নিব নোৱাৰাই। আনকি বোলে তোমাৰ আটাইতকৈ মৰমৰ বস্তু নোৱাৰে। এতিয়া আপোনাৰ আটাইতকৈ মৰমৰ বস্তুটো কি বাৰু?